এটা ষ্টকৰ কথা পাতিব বিচাৰিম যিটো হৈছে ওলা ইলেক্ট্ৰিক মবিলিটি। এইটো খুব পপুলাৰ হৈ আছে এইকেইদিনত, কিন্তু ইয়াৰ বৰ্তমান ফাণ্ডামেণ্টেলৰ গতিটো ইমান ভাল নহয়। হ'লেও যেনিবা IPO হোৱাৰ পিছত 100% গ্ৰ'থ দিলে। ইয়াত চাবলৈ গ'লে ইয়াৰ মাৰ্কেট কেপটো হয়তো ঠিকেই আছে, 60,000 বেছি আছে, কিন্তু PE প্ৰায় মাইনাছত আছে। আৰু যদি আপুনি ফাইনেন্সিয়েলত চাবলৈ যায়, ৰেভিনিউ প্ৰায় অলপ গ্ৰ' কৰিছে, প্ৰফিটটো কিন্তু নিগেটিভতহে গ্ৰ' কৰিছে। আৰু নেটৱৰ্ক চাবলৈ গ'লে 2022 তুলনাত নেটৱৰ্কটো কমি গৈছে। আৰু এবাউট কোম্পানীৰ যদি শ্বেয়াৰ হোল্ডিং পেটাৰ্ণ চাই, অলমষ্ট ৰিটেইলাৰে হাইয়েষ্ট শ্বেয়াৰ লৈ ৰাখিছে, যিটো প্ৰমোটাৰ আৰু FIDIৰ হাতত তুলনামূলকভাৱে কম শ্বেয়াৰ আছে। সেইটো কাৰণে চাবলৈ গ'লে এই শ্বেয়াৰটো বৰ্তমান IPO অহাৰ প্ৰাইচলৈকে আকৌ ঘূৰি অহাৰ চান্স আছে। তেতিয়া হয়তো আপুনি এই প্ৰাইচটো আপুনি ল'ব পাৰে, যিটো 70-80 টকা ৰেঞ্জৰ ভিতৰত হয়। ইয়াৰ চাবলৈ গ'লে জমেটোৰ নিচিনাই বৰ্তমান গতিটো হ'ব যেন লাগিছে। হয়তো IPOৰ টাইমলৈকে পৰিব, পৰাৰ পিছত আকৌ এটা ভাল ৰিকভাৰী দিব। কিন্তু আপুনি 10 বছৰৰ কাৰণে যদি ইনভেষ্ট কৰে